মৰ্নিং এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰা। আমি এতিয়া গুৱাহাটীৰ পৰা নগাঁৱলৈ গৈ আছোঁ। বাৰ বিয়া আছিলে আৰু বিয়াখন হৈছিলে গুৱাহাটীত। সেয়ে আমি বিয়াৰ আগদিনাখনেই আহিলোঁ গুৱাহাটীলৈ। এতিয়া বিয়া শেষ হ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। বিয়াৰ কাৰণে ঘৰৰ পৰা বহুত বস্তু লৈ যাব লগা আছিলে। সেই বস্তুবোৰে গাড়ীতে যেনি তেনি কিবাকে লৈ আহিছোঁ। ডিগিটো বাৰু বহুত বস্তু আছে। মিউজিক চলি আছিল কাৰণে মই ভইচ অভাৰ কৰিছোঁ আৰু বিশেষ একো দেখাবলগীয়া নাই আজিৰ ভিডিঅ'টোত। মনটো ইমান এটা ভাল নহয় বাৰু। যাওঁতেনে বা আছিল লগত, এতিয়া বাক তাত এৰি থৈ আহিবলগীয়া হ'ল। আৰু আমি আচলতে য'তেই নাযাওঁ কিয় চাৰিটা একেলগে যাওঁ। তাতে আজি বা নাই, খালী খালী লাগি আছে। ঘৰত গৈতো আৰু বেয়া লাগিব মনটো, তথাপিও উপায় নাই বাৰু। আমি ঘৰৰ পৰা ৰাতিপুৱা ভাত খাই আহিছোঁ বাৰু। এতিয়া সোণাপুৰ মানে পালোঁ। এয়া হাজবেণ্ড আৰু মা আৰু টিকলিজনী আছে আৰু লগত গৈ আছোঁ আৰু আমি তিনিটাই। আৰু এতিয়া সোণাপুৰ মান পালোহি। কিমান কি দেখাব পাৰোঁ নাজানো। দেখাব পাৰোঁ মানে কি, ৰাস্তাত আৰু একো বিশেষ ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ। অলপমান এনেই ভিডিঅ' কৰি থৈছোঁ। ৰিচিপশ্যনৰ ভিডিঅ' নাই বাৰু, ফটো আছে। মই ফটো কেইখনমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া সোণাপুৰ টোলগেট পাৰ হৈ আহি অকণমান ৰখিছোঁ। ইয়াত কমলা ওলাইছে, ধুনীয়া ধুনীয়া কমলা, তাকে মায়ে চাই আছে। কমলা লৈ আকৌ আমি গৈ থাকিম আৰু ঘৰলৈ। চাই থাকিব ভিডিঅ'টো, শেষলৈকে চাব কিন্তু, আৰু জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই। সেইফালে বেছিকৈ হয়। ক'ত পালে নিমখানী বজাৰ? কি কৈছা? খিৰিকী কেইখনলৈ মন কৰকচোন। বাৰ্বিৰ চোলা আৰু স্কাৰ্ট দি লৈছোঁ ৰ'দ নোসোমাবলৈ। আৰু লগতে কাপোৰখিনিও তিতা আছিল, কাপোৰখিনিও শুকাই যাব। এতিয়া গৈ আছোঁ ঘৰলৈ আৰু মই এতিয়া আপোনালোকক দেখাম ৰিচিপশ্যনৰ ফটো। চাই জনাবচোন কেনেকুৱা লাগিছে ফটোবোৰ। এইজনী আমাৰ ধুনীয়া কইনাজনী, আৰু এয়া ভণ্টি আৰু মই, আৰু এইজনী কোন চিনি পাইছে চাগে। আৰু এইফালে হাজবেণ্ড আৰু মই, আৰু এয়া হৈছে মোৰ মা, শাহুমা আৰু বা, আৰু এয়া ভণ্টি আৰু বা, আৰু এইফালে মামা মামীৰ লগত আমি আছোঁ। আৰু এয়া মোৰ হাজবেণ্ড, ভাইটিও আছে আৰু ভনীজোৱাই আছে, আৰু আমাৰ টিকলিজনী হয়। আৰু এয়া দৰা কইনাৰ ফটো একেলগে বেছি নাই বাৰু, মোৰ তাত বেছি নাছিলে। এয়া আমি তিনিজনী, দুকপি আছিল, তাকে মই দেখালোঁ আপোনালোকক। আৰু এয়া শাহুমা আৰু আমি তিনিজনী। ৰিচিপশ্যন শেষ হোৱাৰ পিছত কৰা ভিডিঅ' হয় এইটো। মানুহবোৰ তেতিয়া নায়েই, আৰু 9টা বাজি গৈছিলে, 9টালৈকে লাষ্ট টাইম আছিলে। এয়া ওচৰৰ ৰিলেটিভ দুই এজন আছে আৰু বেছিভাগ আছিল ভিনদেউহঁতৰ মানুহে। আমাৰ মানুহ খুব কমেই আছিলে। আৰু বিয়া আৰু ৰিচিপশ্যন একেদিনাখনেই হৈছিলে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ, মানে মাহঁতৰ ঘৰলৈ, আৰু বাহঁতো যাব ভিনদেউহঁতৰ ঘৰলৈ। তাকে মাহঁতে কিবা বাৰ লগত কথা পাতি আছে। এয়া তাকে অলপ ভিডিঅ' কৰিছিলোঁ, তাকে দেখালোঁ আপোনালোকক। এতিয়া আকৌ ভিডিঅ'টো দেখাবলৈ লৈছোঁ নগাঁৱৰ, মানে ঢিঙৰ। আমি ঘৰ আহি পালোঁ, আৰু ৰিচিপশ্যনৰ ফটোবোৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আহিয়ে আমাৰ টিকলিজনী চাওকচোন কেনেকৈ শুই আছে, কম্বলৰ ওপৰতে শুই গ'ল। বিয়াৰ ভাগৰো লাগিছে আৰু কষ্টও হৈছে বাৰু। এইকেইদিন ডাঙৰ মানুহৰে বহুত কষ্ট হৈছে, তাই আৰু নহ'বনে বাৰু। তাকেই আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কিমান কি দেখাব পাৰিলোঁ নাজানো, তথাপিও মই
অলপমান কিবা এটা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আমাৰ মিষ্টাৰেও কিবা মোক কৈ আছিলে বাৰু। যিয়ে নহওক আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।